অহা বাজেট সেশন বিশেষকৈ আমাৰ এতিয়া মাৰ্চ মাহত বা ফেব্ৰুৱাৰীত এইবাৰ বাজেট হোৱা নাছিল। জুলাইৰ 5 বা 6 তাৰিখৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ আগতে বা 5 বছৰীয়া পৰিকল্পনা এটা লৈ বিভিন্ন বিভাগৰ লগত এইকেইটা দিন মই কথা পাতি থাকিম। বিশেষকৈ যিবিলাক পেণ্ডিং প্ৰকল্প আছিল বা যিবিলাক প্ৰকল্প আমি ভাবিছিলোঁ। এতিয়া মানে বিজেপিক এই মুহূৰ্তত গালি পাৰিবলৈ নাই নহয়। বিজেপিয়ে চৰকাৰ গঠন কৰিছে, চৰকাৰ গঠনৰ পিছদিনাপাহে গালি পাৰিম। তাৰ আগৰ কেইদিন আমাৰ নিজৰ গীটাৰ ভিতৰত কি গণ্ডগোল হ'ল কথাকেইটা কৈ লৈছোঁ। আৰু গৌৰৱ গগৈটোক অসমত এনেকৈ ক'ব পৰা মানুহ পৃথিৱীত দ্বিতীয়জন নাই। ময়ে আছোঁ যি কওঁ, বাকীটো তেওঁলোকৰ পাৰ্টীৰ মানুহে কোনেও ক'বই নোৱাৰে। আৰু বুদ্ধিজীৱীসকলেতো নকয় গৌৰৱ গগৈৰ বিৰুদ্ধে। গতিকে মই চান্সতে এই যে দুদিনৰ গেপ পালোঁ, এই 2 দিনৰ গেপত অকণমান গৌৰৱ গগৈ গাটো গৰম কৰি দিছোঁ। নতুন কংগ্ৰেছ আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ আৰু বিশেষকৈ সামাজিক মাধ্যমত মিডিয়াৰ ক্ষেত্ৰত বা আমাৰ কমিউনিকেশ্যন বিভাগত জনসম্পৰ্ক বিভাগত বহুতখিনি আইডিয়া আমাৰ ওচৰত আছিল, কিন্তু সময়ৰ অভাৱৰ বাবে আমি গোটেইখিনি নিজৰ আইডিয়াবোৰ আমি ৰূপায়ণ কৰিব নোৱাৰিলোঁ। কিন্তু কৰিব পৰা নাছিলোঁ বা ইলেকশ্যন প্ৰচাৰৰ সময়ত ৰাইজে যিমান নতুন আমাক কথা ক'লে, নতুন পৰামৰ্শ দিলে, এই গোটেইবিলাকক সামৰি এইকেইটা দিন মই বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰোঁ ৰাইজৰ পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ।